We are the group of essential health care. We are the group of essential health. নমস্কাৰ বন্ধুসকল, আজি মই পুনৰ আপোনালোকৰ মাজলৈ আহিছোঁ যে এই কৰোনাই আতংকিত কৰা দিনকেইটাত আপোনালোকে যদি আপোনাৰ শোল্ডাৰৰ বিষ হয় আপোনালোকে কি কৰিব? যদি আপোনাৰ শোল্ডাৰৰ বিষ হৈ থাকে, আপুনি ফিজিঅ'থেৰাপি ক্লিনিকত যাব পৰা নাই, অৰ্থপেডিক ডাক্তৰৰ ওচৰত যাব পৰা নাই, তেনেহ'লে আপোনালোকে ঘৰতে এই শোল্ডাৰটোত গৰম পানী সেক দিয়ক। গৰম পানী সেক দিলে আপোনাৰ ব্লাড চাৰ্কুলেশ্যন বাঢ়িব। ব্লাড চাৰ্কুলেশ্যন বঢ়াৰ লগে লগে আপোনাৰ পেইনটো কমি আহিব। যেতিয়া বিষ হয় আমাৰ ব্লাড চাৰ্কুলেশ্যন কমি যায়। যদি ব্লাড চাৰ্কুলেশ্যন বাঢ়ে আমাৰ বিষটো কমিব। চ' 1 নম্বৰ আমি গৰম পানী সেক দিব লাগিব, আৰু 2 নম্বৰ আমি এক্সাৰচাইজ কৰিব লাগিব। এইখন হাতত মোৰ বিষ হৈ আছে, আমি ঘৰৰ বেৰত এনেকৈ বগাই যাম। যিখিনি বিষ হয় তেতিয়া আমি 10 ছেকেণ্ড হোল্ড কৰিম। বিষ হোৱা ঠাইখিনিত আমি 10 ছেকেণ্ড হোল্ড কৰিম, ঠিক আছে? আৰু বেক আহিম, আহি পেলাই আৰু 10 ছেকেণ্ড হোল্ড কৰিম। এনেকৈ আমাৰ বিষ কমিব। তাৰপিছত আমি সন্মুখৰ পিনে চাম। সন্মুখৰ পিনে চাই আমি এইটো এনেকৈ আগলৈ বগাই যাম। য'ত বিষ হয় তাত আমি 10 ছেকেণ্ড হোল্ড কৰিম, ঠিক আছে? এনেকৈ 10 বাৰ কৰিলে হ'ল। এক্সাৰচাইজকেইটা এনেকৈ 10 বাৰ কৰিব লাগিব। 10 বাৰ কৰিলে আপুনি এইকেইটা দিন, কৰোনাই আতংকিত কৰা দিনকেইটা আপোনালোকে এটলিষ্ট আপোনালোকে বিষৰ পৰা কিছু শতাংশ হ'লেও আপোনালোকে ৰেহাই পাব। আৰু 3 নম্বৰ এক্সাৰচাইজ মই শিকাই আছোঁ। 3 নম্বৰ এক্সাৰচাইজ, হাতত এটা সৰু পানী বটল এটা ল'ব। মোৰ হাতত এতিয়া পানী বটল নাই, কিন্তু আপোনালোকে এটা সৰু পানী বটল ল'ব। লৈ এনেকৈ পেণ্ডুলামৰ দৰে দুলিব, ঠিক আছে? এইটো 10 বাৰ দুলিলে, তাৰপিছত এইফালে এনেকৈ দুলিব 10 বাৰ। হ'ল? তাৰপিছত এনেকৈ চাৰ্কল কৰিব। ইটো ফালে 10 বাৰ, উল্টা ফালে 10 বাৰ, 10 বাৰ 10 বাৰ এইকেইটা এক্সাৰচাইজ কৰক। আৰু আপোনালোকে কৰোনাৰ দিনকেইটা মই কৈছোঁ যে আপোনালোকে 60 to 70% ৰেহাই পাব, ঠিক আছে? আজিলৈ বিদায়। আপোনালোকৰ লগত মই পুনৰ লগ হ'ম। ধন্যবাদ। জয় আই অসম।